নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাব। আৰু এয়া হৈছে গগৰ মূৰত তেল দিয়া দিনাখনৰ ৰাতিৰ নিয়ম। আৰু আমি পানী তুলিবলৈ বুলি গৈছিলোঁ আৰু তাত দেখিলোঁ অকণমান আমাৰ লগত মানে নিয়মবিলাক অকণমান খাপ খোৱা নাই দেই। আমাৰ নিয়মটো বেলেগ, তেওঁলোকৰ নিয়মটো বেলেগ। যিহেতু তেওঁলোকে কছাৰী সম্প্ৰদায়ৰ মানুহ, তেওঁলোকৰ নিয়মটো অকণমান বেলেগ পালোঁ, কিন্তু আমাৰ নিয়মতো বেলেগ। অকণমান শিকিব লাগে, চব বস্তুৱে আমি মানে শিকিব লাগে, হয় নাই? সেয়া তাত গৈ কিনে অকণমান নিয়মসমূহ দেখিলোঁ তেওঁলোকৰ। আৰু আমাৰ নিয়মটো অকণমান হ'লেও মই জানো, যিহেতু বয়সো হৈ আহিছে মোৰ আৰু মোৰ ছোৱালীও দিন আহি পৰিছে ন, সেইখিনি শিকি থ'ব লাগিব মই, জানেনে? আৰু এয়া আমি পানী তুলি আহি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু আমি এনেকৈ গেটত ৰখি আছোঁ কিয় জানেনে? ইয়াত শৰাই দি আমাক আদৰি নিব। শৰাইখন দিয়াৰ পিছতে আমি ভিতৰলৈ সোমাব লাগিব, জানে? আৰু আমি শৰাইখন দিয়াৰ লগে লগে ঘৰলৈ বুলি সোমাই আহিলোঁ। তাৰপিছতে আমাৰ গগৰ মইনাক লৈ গ'লোঁ গা ধুৱাবলৈ। আৰু দুলনি কইনা ধৰা তেওঁলোকে মিলি লৈ গৈছে। আৰু লগতে এয়া কিছুমান নিয়ম, যেনেকৈ এয়া দেখিছে পাণৰ লগত তেল দি কেনে এনেকৈ ওপৰৰ পৰা তিনিবাৰ এনেকৈ কৰে মাকে, মানে যোনে যোনে গা ধুৱায়। মই কিন্তু নুধুৱালোঁ, জানেনে? কাৰণ কেলৈ, ইমান ৰাতি মোৰ গা ধুবলৈ মন নাই। ৰাতি প্ৰায় 8টামানেই বাজিছিল আৰু গগক গা পা ধুৱাই ৰেডি কৰিলে। আৰু গা ধোৱাৰ নিয়ম কিছুমান থাকে, কিন্তু তাই মেথনি পিন্ধি আছিলে ন, মেখেলা এখন পিন্ধি আছিলে, সেইকাৰণে দিবলৈ মই বেয়া পালোঁ। আৰু গা ধুৱাই তাইক একেবাৰে কোলাত লৈ দেখিছে পিঠিত লৈ কেনে তাইক ভিতৰলৈ বুলি লৈ গ'ল ৰভাতলিলৈ। আৰু আচলতে আমাৰ আকৌ মূৰত তেল দিয়া দিনাখন ৰভাতলিত নাৰাখে, তেওঁলোকৰ নিয়মৰ ৰভাতলিতে বহাইছে, কিন্তু আমাৰ নহয়, আমাৰ ৰুমত থয়। তাৰপিছতে বিয়াৰ দিনাখনে আমাক ৰভাতলিলৈ উলিয়ায়। আৰু ইমান ঠাণ্ডা পেলাইছে, তাই যে 21 দিনৰ পিছত গা ধুইছে আৰু তাই 21 দিন চুকত থাকিলে। আৰু এতিয়া দেখিছেনে ইমান মৰম লগাজনী লাগিছে। চুকত থাকিলে এনেও ছোৱালীবিলাক ধুনীয়া হৈ যায়, আৰু এনেও তাই খুব মৰম লগা। দুফেনে দুটা বেৰিয়া দাঁত আছে নহয়, সেইকাৰণে বেছি মৰম লাগে। আৰু কথাবিলাক যে ইমান অথনিতে ক'ব পাৰে ন, তাই এইবোৰ আৰ্টিষ্টবোৰ লুকাই থাকে। এনেকে ময়ো আঁকি দিব পাৰিলোহেঁতেন। দেখিছিলোঁ